তো নমস্কাৰ বন্ধুসকল, মই কাজল গলালা পুনৰবাৰ আপোনাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ অন্য দুটি সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ সাঁথৰ দুটা উত্তৰ কমেণ্ট বক্সত দিব। তেন্তে বলক আজি সাঁথৰ দুটালৈ আগবাঢ়োঁ। আজি প্ৰথম সাঁথৰটি হৈছে, 5টা আখৰে মোৰ নামটি গঠিত, মিঠা ফল বুলি সবাৰো বিদিত। প্ৰথমে দ্বিতীয় মিলি মৌৰস বুজাওঁ, প্ৰথমে পঞ্চমে মিলি পোহৰ বিলাওঁ, আৰু চতুৰ্থে পঞ্চমে মিলি এটি ফল হওঁ। ভাবি গুণি কওকচোন আপোনালোকে সেইটোনো কি হয় কমেণ্ট কৰি জনাব দেই। আৰু মই এইখিনিতে স্ক্ৰীণত লিখিয়ে থ'ম সাঁথৰটো, তাৰপৰা চাই ক'ব। আৰু আজি 2 নম্বৰ সাঁথৰটো হৈছে, বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তোলাৰ দৰে ভাহে। পুনৰবাৰ কৈছোঁ, বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তোলাৰ দৰে ভাহে। কি হয় কমেণ্ট কৰি জনাব। আৰু এই দুটা তিনি মানে বহুতেই উজু সাঁথৰ হয়। আচলতে এইটা দ্বিতীয় তৃতীয় শ্ৰেণীত মানে কিতাপতো আছে। কি হয় কমেণ্ট কৰি জনাব হা। আৰু তেন্তে আজিলৈ আহিছোঁ। বাই বাই, সকলো ভালে থাকিব। আৰু পুনৰ অন্য দুটি সাঁথৰলৈ আপোনালোকৰ মাজত অতি সোনকালে লগ পাম। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই। মই ব্লগ এটা দি থৈছিলোঁ, কালি দিছিলোঁ, চাব দেই আপোনালোকে সকলোৱে। আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, সকলোৱে চাব বুলি আশা থাকিল। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।